মৰ্নিং কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে মই পৰিয় মোৰ চেনেলৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু ইমান বেছি গৰম পৰিছে আৰু এয়া ৰাতিপুৱা আজৰি হ'লোহি আৰু আজি সোনকালে ভাতত লাগোগৈ যিহেতু আজি দেউতা যাবগৈ তো সেইটো কাৰণে সোনকালে কামখিনি কৰি লওঁ টিফিন বনাব লাগিব তো সেয়া অকণমানকৈ সৰুকৈ ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে চাব আৰু ভাল পাব শেষলৈকে জনাব নাপাহিব ভিডিঅ'টো কেনেকুৱা পালে সকলোবোৰ আৰম্ভণি কৰোঁ আৰু এইফালে তাই ধুনধুনা আছে তাইক বোলে চুলি কচা বান্ধি দিব লাগে আৰু দদকৰ লগত মানে ফুৰি আহেগৈ বোলে এয়া তাইক চুলিখিনি বান্ধি নহ'লে তাই আমনিয়ে কৰি থাকিব আৰু ময়ো ভাতত লাগি আছোঁ যিহেতু অলপ সোনকালে আজি খৰখেদাকৈ কামখিনি কৰিবলগীয়া হৈছে তাই চুলিখিনি ইমানেই বেছি চিল্কি মানে ৰাবাৰ চুলিখিনি কাটি দিলোঁ নহয় ৰাবাৰডাল মানে একদম পটককৈ মানে পিছলি গুচি আহে ভাত পানী বনাই আজৰি হ'লোঁ আৰু আকৌ এবাৰ গা ধুই আহিলোঁ নহ'লে ইমান বেছি গৰমতে মানে গেছৰ ওচৰত থাকিলে বহুত বেছি গৰমত থাকে আৰু এইফালে মমাটো গা ধুৱাই দিলোঁ তাই যিহেতু ৰাতিপুৱা মোৰ লগত এবাৰ বাথৰুমত যায় আকৌ এবাৰ তাই ঘামি যায় সেইখিনি আৰু এবাৰ লগাই দিলোঁ আৰু এবাৰ দেউতা আজি যিহেতু যাবগৈ সেইকাৰণে টিফিন বনাই ৰেডি কৰি দিলোঁ আৰু এতিয়া ভাত খাবলৈ দিওঁ গৰম ইমান বেছি পৰিছে এইকেইদিনত খুব বেছি গৰম পৰিছে না গা চা বেয়া লাগি যায় তো সেয়াই আৰু ভাত পানী দি আজৰি হ'লোঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ বাৰু কি কৰিবা তাই আছিলে দদৌ যাব বুলি কয় খুব বেছি বেয়া লাগিছে মানে ইয়াতে থাকিব লাগে দেউতা আৰু যিহেতু ঘৰতো কাম থাকে ন ইমান দিনৰ ওপৰত থাকিব পাৰিব তাৰপিছত আহিব আৰু একো ইয়াত গৰম পাইছে যিহেতু আমাৰ সেইফালেও অৱশ্যে গৰমেই তেতিয়াও আৰু চবতে নিজৰ নিজৰ ঘৰৰ পৰিৱেশটো বেলেগ বেলেগ পায় ন সেয়াই আৰু এইফালে মই দেউতা ট্ৰেইনৰ কাৰণে এনেকৈ ভাত অলপমান আৰু এনেকৈ চব্জি অকণমান এনেকৈ ভাজি অলপমান বনাই দিছোঁ যিহেতু বহুত সোনকালে দিনত ঘৰতেই ভাত খাইছে তো সেইটো কাৰণে অলপমান ঠাণ্ডা কৰি ভৰাইছোঁ নহ'লে আকৌ মানে গোন্ধাবও পাৰে ন এইফালে কঁঠালগুটি কেইটামান এনেকৈ অলপমান ফুটুৱাই দিছোঁ নিমখ আৰু জলকীয়া দি দিছোঁ আৰু ট্ৰেইনত এনেকুৱা অলপ বস্তু খাবলৈও মন যায় আৰু এইফালে মোৰ টিফিন বৰ পেকিং হৈ গ'ল আৰু তাৰপিছত মই অলপমান গোটা মগু আছিলে গজালি লোৱা আছিলে এইকেইটা বোলো অকণমান এনেই চুবাব পাৰিব বুলি এনেকৈ দি পঠিয়াইছোঁ আৰু এইফালে পেকিং ৰেডি হৈ গ'ল আৰু অলৰেডি দেউতা ওলাই মেলি ৰেডিয়ে হৈ গ'ল গেটৰ ওচৰত গৈ ইহঁত তিনিটা কি কথা পাতিছে গম পোৱা নাই এইফালে দেউতাই দিয়ে আৰু তাই থুনথুনাই আছে তাৰমানে দদৌ আৰু থাকিব লাগে আৰু মানে সেয়াই আৰু যাবলৈ দিবলৈ টান পাইছে যিহেতু কেইবাদিনো থাকিলে সেইটো কাৰণে আৰু সদায়তো আৰু এনেকৈ থাকিবও নোৱাৰে দেউতাৰ ঘৰত বহুতখিনি কাম থাকে আৰু মিষ্টাৰে এইফালে দেউতা ষ্টেচনত থ'বলৈ গৈছে আৰু তাই অলপ থুনথুনা থকাৰ কাৰণে মই বোলো ওচৰৰ মানুহৰ ঘৰৰ পৰাই আহোঁগৈ ওচৰৰ খুৰীহঁতৰ ঘৰৰ পৰা এইবাৰ পিছবেলা তাই শুই উঠিলে তাৰপিছতো তাই মানে সেয়াই আৰু কান্দিয়ে আছে অলপকৈ আজিৰ ৰাতিটো তাই এনেকৈ থাকিব তাৰপৰা অথনি যে কৈছিলোঁ খুৰীহঁতৰ ঘৰলৈ তাই মানে জাগৰাকী এনেকৈ কলপিঠা বনাইছিলে তেনেকৈ কলপিঠা কেইটামান দি পঠিয়ালে খাবলৈ আৰু এতিয়া গধূলি চাহৰ লগত বোলো তাকে খাই লওঁ আৰু তাই মুখখনে গেঠেলা মাৰিয়ে আছে আৰু বহুত দিন এনেকৈ কলপিঠা খোৱা নাছিলোঁ পাতত দিয়ে তো লাল চাহৰ লগত এনেকৈ খাই ল'লোঁ আৰু যিহেতু কাইলৈৰ পৰা আকৌ স্কুল খুলিব ইহঁতৰ ইউনিফৰ্মবোৰো ঠিক কৰিব লাগিব সেইবোৰো ৰেডি চেডি কৰি লওঁগৈ নহ'লে ইমান দিন যিহেতু ঘৰত থাকিলে কাইলৈৰ পৰা কি দেখুৱায় এয়া আমি গধূলি চাহটো খাই লৈছোঁ অঁ 1 1 11 2 3 4 আজি নেক্সট ডে এয়া গা পা ধুই আজৰি হৈ আহিছোঁ আজি স্কুল আছে যিহেতু ল'ৰাটো স্কুল গ'ল তাই স্কুলত তাই ৰেডি কৰি দিওঁগৈ আৰু কালি যে যেতিয়া গুচি গ'ল তাই মানে সেয়া কান্দি গধূলিটো সেনেকৈ পাৰ কৰি দিলে আৰু আজিতো স্কুল যাব লাগিব এতিয়া তাই মোৰ ভাত পানী আধাটো ৰেডি হৈয়ে গ'ল এতিয়া তাইক উঠাই দিওঁগৈ আৰু তাৰপিছত ইহঁতি স্কুল গ'ল আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কালি আধাতে শেষ হৈ গ'ল কাৰণে মই আজি অকণমান এই ৰাতিপুৱাখিনি দেখাব নোৱাৰিলে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই